বাৰিষা সিজন আহিলে সবৰে ভাল লাগে কিন্তু গম পাইনে বাৰিষা সিজনত কিছুমান আমি এনেকুৱা ভুল কৰো যেটো কৰে স্কিনৰ বহুত ক্ষতি আজি আমি হেকেটাই কমন মিস্টেকছৰ বিষয়ে আলোচনা কৰিম মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটোলজিষ্ট আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ প্ৰথম ভুলটো মই মেনশন কৰিব বিচাৰিম এটা কোৱেশ্চন তাৰ আগতে মই আপোনালোকক সুধো যে আপোনালোকে বাৰু ৰ'দ নাপায় বুলি আপোনালোকে ঘৰৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকুৱাই নেকি যদি এটো কৰি আছে ইয়াকে ডাঙৰ আৰু ভুল নাই Let's see what our dermatologist Dr. Manali has to say today. সূৰ্যৰ পোহৰটো এটা ন্যাচাৰাল ডিসইনফেক্টেন্ট হয় অতি বেগুনীয়া ৰশ্মি যেটো সূৰ্যৰ পৰা ওলাই হেতু ব্যাকটেৰিয়া বা ভাইৰাছ বা ফাংগাইটো মাৰিবলৈ হেল্প কৰে কিন্তু যেতিয়া আমি কাপোৰ ঘৰৰ ভিতৰত ফেনৰ তলত শুকাও ফেনৰ বতাহত পৰা এই ফাংগাল স্পোৰ হওক বা ব্যাকটেৰিয়াটো মাৰিব নোৱাৰে আৰু ফেনৰ তলত শুকালে হেতু এটা ড্ৰাই এটা ফিল দিয়ে বাট ভিতৰত ড্যাম্পনেছটো থাকি যায় ৰৈ যায় আৰু হেতুৰ বাবে আপোনাৰ ফাংগাল ইনফেকশন বা খৰ খজুতি এবোৰ বহাব পাৰে আপোনাৰ স্কিনত ইভেন ফলিকুলাইটিছ লাইক ব্যাকটেৰিয়েল ইনফেকশনো বহুত বেছিকে বৃদ্ধি পাব পাৰে সেই কাৰণে আপোনালোকে কাপোৰ যদি বাহিৰত ৰ'দত শুকাব নাই পাৰা তেতিয়াহলে এটলিষ্ট আপোনালোকে আইৰন কৰি পেলাই পিন্ধা হেবিট কৰক আইৰন কৰিব আপোনাৰ স্পেশালি আন্ডাৰগাৰ্মেন্টছ বা ইনাৰ ওয়্যাৰছ খিনি আপোনালোকে আইৰন কৰি পিন্ধিলেও বহুতখিনি হেল্প হ'ব দ্বিতীয় ভুল যেটো কমনলি কৰে বাৰিষা সিজনত হওক বা মনসুন বা হিউমিডিটিটো বহুত বেছি বাঢ়ি যায় আৰু ইয়াৰ ফলত আমাৰ স্কিনটো বেছিকে স্ৱেট আৰু অইল সিক্ৰেট কৰে সেইকাৰণে আমাৰ মুখখন বেছি তেলেতীয়া ফিল হয় আৰু এই বেছি তেলেতীয়া ফিল হোৱাৰ বাবে মানুহে কি কৰে মুখত পাউডাৰ হানে অইলটো কমাবলৈ কিন্তু এই পাউডাৰটোৱে আপোনাৰ যেটো মুখৰ ভিতৰত পোৰ্স আছে এই পোৰ্সখিনি যেতিয়া ব্লক হৈ যায় তেতিয়া একনি বেছিকে হয়তো পিম্পলছ বেছিকে তেতিয়াই হয় যেতিয়া আপোনাৰ পোৰ্সখিনি বন্ধ হৈ যায় আৰু আপোনালোকে যদি বেছিকে মুখত পাউডাৰ লগাই থাকে এই অইলটোৰ কাৰণে এই পোৰ্সখিনি বন্ধ হৈ যাব আৰু বেছিকেহে আপোনালোকৰ একনি বৃদ্ধি পাব সেই কাৰণে আপোনালোকে মুখত পাউডাৰ হানা হেবিটটো বাদ দিব স্পেশালি ডিউৰিং দিস মনসুন আৰু তাৰ হলনি আপোনালোকে এনেকুৱা এটা স্কিন কেয়াৰ ৰুটিন ফলো কৰক যেটো আপোনালোকৰ অইলি স্কিনৰ কাৰণে সুইটেবল হয় লাইক সিম্পলি মই মেনশন কৰিম যে আপোনালোকে জেল বেস ময়শ্চাৰাইজাৰ ইউজ কৰক স্পেশালি ডিউৰিং দিস সিজন আৰু আপোনালোকে সানস্ক্ৰিন এনেকুৱা ইউজ কৰক যেটো নন কমেডোজেনিক হয় ওয়াটাৰ বেসড হয় আৰু আপোনালোকে যে বেছিকে অইল সিক্ৰেশন হৈ আছে তেতিয়াহলে আপোনালোকে 2% সালিসাইলিক বা নিয়াচিনামাইড 5% সেৰাম আপোনালোকে ইউজ কৰা ষ্টাৰ্ট কৰিব পাৰে এটো আপোনালোকৰ অইলটো বেলেন্স কৰি ৰাখিব হেল্প কৰে আপোনালোকে যদি বিচাৰে ফেস ক্ৰীম ৰেকমেন্ডেশন কি ভাল আপোনালোকৰ সুইটেবল হ'ব অইলি স্কিনৰ কাৰণে স্পেশালি যাৰ বেছিকে একনি প্ৰোন স্কিন হয় তেতিয়াহলে আপোনালোকে কমেন্ট কৰি জনাব মই বেলেগ এটা ভিডিও ইয়াৰ বাবে বনাম আজি ইমান ডিটেইলছত মই নকওঁ স্কিন কেয়াৰ ৰুটিন অলৰেডি মই এটা অইলি স্কিন কেয়াৰ কেনেকৈ কৰিব লাগে আৰু ওপৰতো মই ভিডিও বনাইছিলোঁ সেইটো এবাৰ গৈ পেলাই আপোনালোকে চাব পাৰে মই ডেছক্ৰিপশ্যনটো আপোনালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু মেকআপ ইউজ কৰে আপোনালোকে যদি বেছি লেয়াৰ্স অফ মেকআপ ইউজ কৰে স্পেশালি ডিউৰিং দিস ৰেইনি এণ্ড হিউমিড সিজন তেতিয়া আপোনালোকৰ বেছিকে পিম্পলছ ইউজ বাঢ়িব সেইকাৰণে আপোনালোকৰ মেকআপটো একদম মিনিমাল ৰাখক বহুত বেছি লেয়াৰ্স নকৰিব মেক্সিমাম 2 লেয়াৰ্স আৰু আপোনালোকে একদম লাইট ওয়েট মেকআপ ইউজ কৰক মেকআপ ইউজ কৰাৰ যিবোৰ টুলছ হয় ব্ৰাশেছ হয় সেইটা সদায় আপোনালোকে ধুই পেলাই তাৰপিছতহে ইউজ কৰিব আৰু আপোনালোকে শুৱাৰ টাইমত ডাবল ক্লিনজিং কৰিব ফেসটো আপোনালোকে প্ৰথমতে মিচেলাৰ ওয়াটাৰ আপোনালোকে ফেসটো ক্লিন কৰিব দেন এগেইন ফেস ওয়াশ দি পেলাই আৰু এবাৰ মুখখন ক্লিন আপ কৰিব যদি ডিটেইলছত আপোনালোকে বিচাৰে ডাবল ক্লিনজিং কি হেতু এটা দীঘলীয়া কথা হেতু মই আগৰবাৰ ভিডিও এটা বনাম বাৰু আপোনালোকে ওয়েট কৰক সাবস্ক্ৰাইব কৰক মোৰ চেনেলটো তেতিয়াহলে আপোনালোকে নটিফিকেশন নিশ্চয় পাই যাব বাৰিষা কালত পোক মকৰা এবোৰ বেছিকে বাঢ়ি যায় সেইকাৰণে স্পেশালি বাচ্চাৰ বাবে মই এটা টিপস ক'বলৈ বিচাৰো যে বাচ্চাসকলক আপোনালোকে ইভিনিং টাইম স্পেশালি সদায় ফুল স্লিভ কাপোৰ পিন্ধাই পেলাই ৰাখিব কাৰণ যিকোনো টাইপৰ ইনসেক্ট বাইট হাইপাৰ সেনসিটিভিটি এই বাৰিষা কালত যেহেতু এইবোৰ পোক পৰুৱা এইবোৰ বাঢ়ে এটোৱে বেছিকে ৰিয়েকশন কৰে এণ্ড মোৰ ওভাৰ যেতিয়া আমাৰ স্কিনটো হিউমিড ক্লাইমেটত স্কিনটো যেতিয়া বেছিকে স্ৱেট কৰে তেতিয়াও আমাৰ স্কিনটো বেছিকে সেনসিটিভ হৈ যায় আৰু সেই কাৰণে এলাৰ্জিজ বা কিছুমান ৰেশ বা পোক মকৰাৰ পৰা হোৱা কিছুমান ৰিয়েকশন বাঢ়ি যায় বেছিকে কমনলি দেখা পোৱা যায় বাচ্চাৰ ক্ষেত্ৰত সেইকাৰণে বাচ্চাক সদায় আপোনালোকে ফুল স্লিভ কাপোৰ পিন্ধাই পেলাই ৰাখিব ইভেন আপোনালোকে মস্কিটো ৰিপেলেন্স ইউজ কৰিব ৰাতি শুতে আঁঠুৱা ইউজ কৰিব নাপাহৰিব
আৰু এটা মানুহে ভুল কৰে যে ছানস্ক্ৰীন লগোৱা বাদ দিয়ে কাৰণ ৰ'দ নাই বাৰিষা দিনত কিয়নো ছানস্ক্ৰীন লগাব লাগে বুলি পেলাই ছানস্ক্ৰীনটো স্কিপ কৰে বাট লেট মি টেল ইউ ছানস্ক্ৰীন আপোনালোকে থ্ৰু আউট দ্য ইয়েৰ লগাব লাগে এনেকুৱা কথা নহয় যে বাৰিষা দি আছে বা ডাৱৰীয়া হৈ আছে আপোনাৰ সূৰ্যৰ পোহৰটো আপোনালোকক ক্ষতি নকৰিব UV ৰেজ সেম এমাউণ্টতে আমাৰ ক্লাউডছটো পেনেট্ৰেট কৰি আপোনালোকৰ স্কিনত সিমিলাৰ ইন্টেন্সিটিত হাৰ্ম কৰিব পাৰে যেটো আপোনাৰ গৰম দিনত বা ৰ'দ বেছিকে উঠিলে যেনেকুৱা হাৰ্ম কৰে হেনেকুৱা আপোনাৰ ৰেইনি সিজনতো হাৰ্ম কৰিব আপোনাৰ বাৰিষা দি থাকিলে কাৰণ আপোনালোকে সানস্ক্ৰীন ইউজ কৰিব লাগে এটলিষ্ট আপোনালোকে SPF 30 থকা আপোনালোকে সানস্ক্ৰীন ইউজ কৰা ষ্টাৰ্ট কৰক আৰু ইভেন আপোনালোকে কি হয় মনসুন টাইমত বা বাৰিষাৰ টাইমত আপোনালোকে ঘৰত বেছিকে টাইম স্পেন্ড কৰে ইভেন আপোনালোকে ইনডোৰছ ঘৰত ভিতৰত থাকিলেও সানস্ক্ৰীন লগাব লাগে কাৰণ আমাৰ খিৰকি কেটা UV ৰেজ বা অতি বেগুনৰ ৰশ্মিৰ পৰা প্ৰটেক্টেড নহয় এণ্ড ইভেন আপোনালোকে যেতিয়া ঘৰত থাকে তেতিয়াহ'লে হয়তো আপোনালোকে বেছিকে মোবাইল চাই থাকে বা টিভি চাই স্ক্ৰীন টাইমটো বহুত বেছি হৈ যায় সেইকাৰণে আপোনালোকে সেইটো ক্ষেত্ৰতো সানস্ক্ৰীন লগাব লাগে কাৰণ মোবাইল বা টিভি এইবোৰৰ পৰা ওলোৱা যিটো ব্লু লাইট সেইটো আমাৰ স্কিনৰ বহুতখিনি ক্ষতি কৰে তাৰ বাবে আপোনালোকে বৰষুণ হওক বা বতাহ হওক বা ৰ'দ হওক সানস্ক্ৰীন সদায় আপোনালোকে লগাবই লাগিব আৰু এটা কমন ভুল কৰে মানুহে এটাই স্কিন কেয়াৰ ৰুটিন ফলো কৰে যেটো বাৰিষা সিজনত আপোনালোকে সেম স্কিন কেয়াৰ ৰুটিন ফলো কৰি আছে যেটো আপোনালোকে হয়তো ঠাণ্ডা দিনতো ফলো কৰে স্কিন কেয়াৰটো যেনেকে কাপোৰ আমি with weather time to time আমি চেঞ্জ কৰো আমাৰ ফুড হ্যাবিটস চেঞ্জ হয় ক্লোথিং হ্যাবিটস ষ্টাইলস চেঞ্জ হয় তেনেকুৱা আমাৰ স্কিন কেয়াৰ ৰুটিনটো চেঞ্জ হয় স্কিন কেয়াৰ আপোনাৰ যেটো উইন্টাৰত আপুনি হয়তো ফলো কৰি আছে হেতু আপোনাৰ বেছিকে যেটা hot humid weatherত যেটা বেছিকে হিউমিডিটি হয় তেতিয়া আপোনালোকৰ স্কিনটোৰ বেলেগ নিড হয় সেই মতে আপোনালোকে বেলেগ স্কিন কেয়াৰ ৰুটিন ফলো কৰিব লাগে simple and precise আপোনালোকে এনেকুৱা ইনগ্ৰেডিয়েন্টস চুজ কৰিব লাইক ক্ৰীমৰ পৰা আপোনালোকে সুইচ কৰিব পাৰে লোশনলে যদি বেছিকে আপোনালোকৰ স্কিনটো ষ্টিকি ফিল হয় বা সানস্ক্ৰীন আপোনালোকে নন কমেডোজেনিক জেল বেস সানস্ক্ৰীন ইউজ কৰক এইবোৰ কিছুমান সৰু কথা যেটো আপোনালোকে ফলো কৰিলে আপোনাৰ স্কিনৰ কাৰণে বেছিকে ভাল হ'ব ইভেন বহুতে কি কৰে বাৰিষাৰ সিজনত যদি ৰেইনত তিতিলে বৰষুণত তিতিলে ৰেইন ইজ দ্য পিউৰেষ্ট ফৰ্ম অফ ৱাটাৰ বুলি ভাবি পেলাই গাটো আৰু নুধুৱে বৰষুণত তিতাৰ পিছত তেনেকে ড্ৰাই আউট কৰি থৈ দিয়ে এটো এটা বহুত ডাঙৰ ভুল কাৰণ ৰেইনত কিছুমান কেমিকেলছ থাকে যেটো আপোনাৰ স্কিনটো সেনসিটিভ কৰি পেলাই স্কিনটো বেছিকে এলাৰ্জিক ৰিএকচনলে প্ৰোন কৰি দিয়ে বেছিকে এলাৰ্জিস বা কিছুমান ৰেশেছ হোৱা সম্ভাৱনা ইভেন ব্যাকটেৰিয়েল ইনফেকশন হোৱা সম্ভাৱনা বঢ়াই দিয়ে সেইকাৰণে আপোনালোকে যদি বৰষুণত তিতিছে অফিসৰ পৰা আহোতে বা ক'বাত ফুৰিব যাওঁতে যদি আপোনালোকে তিতি আহিছে তেতিয়াহ'লে লগে আহি পেলাই আপোনালোকে ফ্ৰেছ ৱাটাৰ দি পেলাই আপোনালোকে গা ধুই পেলাই আৰু স্পেশালি বডি ফোল্ডস বিলাক আপোনালোকে ড্ৰাই আউট কৰিব কাৰণ ফোল্ডছত এই ৰেইন ৱাটাৰ বা যিকোনো ৱাটাৰ ময়শ্চাৰটো বেছিকে ৰিটেনশন হৈ থাকিলে যদি ট্ৰেপ হৈ থাকি যায় ফোল্ডছত তেতিয়া আৰু বেছিকেহে খৰখজতি হোৱা চান্সেস বাঢ়ি যায় আৰু আপোনালোকে নৰ্মেল পাউডাৰ বা ইভেন এন্টি ফাংগল পাউডাৰো ইউজ কৰিব পাৰে ডিউৰিং দিস সিজন স্পেশালি আন্ডাৰ ইয়োৰ ফোল্ডস I hope eketa tips আপোনালোকে যদি ভুল কৰি আছে নজনা কিয় তেতিয়াহলে এই ভুল কেটা নকৰিব সেইকাৰণে মই এই ভুল কেটা শুধৰাবলৈ আজি মই ভিডিওটো বনালো পাঁচটা টিপস মই আজি শেয়াৰ কৰিছো পাঁচটা মিস্টেকছৰ বিষয়ে মই আলোচনা কৰিছো আৰু আপোনালোকে যদি বিশেষ ৰিকমেন্ডেশন বিচাৰে যে কেনেকুৱা টাইপৰ স্কিন কেয়াৰ ৰুটিন ফলো কৰিলে প্ৰপাৰ এটা ৰুটিন ফলো কৰিলে আপোনাৰ কাৰণে ভাল হ'ব স্পেশালি ডিউৰিং দ্য মনসুন এণ্ড অইলি স্কিন বা সামাৰ সিজনৰ কাৰণে তেতিয়াহলে আপোনালোকে কমেন্ট কৰি মোক জনাব মই ট্ৰাই কৰিম এটোৰ ওপৰত এটা ভিডিও বনাবলৈ টিল দেন সেফ থাকক ভালে থাকক টেক কেয়াৰ বাই বাই এণ্ড সি ইউ নেক্সট ভিডিও